নমস্কাৰ মই পাঞ্চলাকে এবাৰ আহি গ'লোঁ ছ'চিয়েল মিডিয়াৰ এটা খবৰ লৈ চাওক ছত্তীশগড় কাৰ্গিং জিলাৰ সংঘটিত হৈছে এটা এক ভয়ংকৰ চাঞ্চল্য ঘটনা। চাঞ্চল্য বুলি সেইকাৰণে তাতে এটা ভালুক আৰু তাৰ পোৱালি এটা স্কুলৰ কাষতে অহা পোৱা দেখা গৈছে, মানে তাতে বন বিভাগ আছে তাতে দেখা পোৱা গৈছে। দেখা পোৱাৰ পাছতেই তাৰ পৰা যোনটো ভালুক আছিল ভালুকটো চেঁচৰাই লৈ যোৱা দেখা গৈছিল পোৱালিটোক মাকে। তেতিয়া থৈ যোৱাৰ পিছতো যেতিয়া অলপ গছৰ ছাৰ তলত যায় মাকটোক তাৰ পৰা আৰু আশে পাশে মানুহ যিবোৰ আছে তাতে চাই আছে যে ভালু এটা আহিছে, ভালু এটা আহিছে চুচৰাই লৈ যায় আছে পোৱালিজনক। তাৰপিছত লোকালিটি মানুহবোৰ বন বিভাগক খবৰ কৰে, বিভাগৰ কৰ্মচাৰী আহি সেই ভালুৰ বাচ্চাটো যোনটো আছে সেইটোক লোৱা দেখা যায়। লৈ যোৱা উদ্ধাৰ কৰি লোৱাৰ পাছতে ভয়ংকৰ আতংক হৈছে ভালুকৰ মাকটো। এটাৰ পিছত খেতাক আক্ৰমণ কৰা দেখা পোৱা আছে ভালুকটোৱে। এই আক্ৰমণত 3জন লোকৰ আহত হোৱা বুলি জনোৱা গৈছে, তাৰে 2জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে, আনহাতে আন এজন লোকক গুৰুতৰভাৱে আহত হৈছে। আহত হোৱা লোকজনক চিকিৎসালয় প্ৰেৰণ কৰা হৈছে। ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটো সৃষ্টি হৈছে ভালুকৰ আতংক। বন বিভাগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক গ্ৰহণ কৰে আৰু ভালুকটোক নিৰাপদে উদ্ধাৰ কৰাৰ চেষ্টাও চলাৰ পাছতো লৈ যোৱা হৈছে তেতিয়া আৰু বহুতো দেখা গৈছে লোকালিটি মানুহবোৰ আছে পুৰা ভয় খাই আছে। স্থানীয় ৰাইজে বন বিভাগৰ শীঘ্ৰে ভালুকটোক উদ্ধাৰ কৰাৰ জনসাধাৰণৰ নিৰাপত্তাৰ নিশ্চিত কৰাৰ আহ্বান জনাইছে। এই ঘটনা পুনৰ এবাৰ মানুহ আৰু বনপ্ৰিয়ৰ মাজত বৃদ্ধি পোৱা সংঘটিত ভয়ংকৰ ছবিখন স্পষ্ট কৰি তুলিছে। গতিকে তাতে এটা স্কুলো আছে, এই স্কুলটোতো সৰু সুৰা ল'ৰা ছোৱালীও আছে। স্থানীয় লোকে বহুত দিনৰ পৰা আমাৰ এই গভৰ্ণমেণ্টক বোলে কৈছে যে আপোনালোকে বাউণ্ডাৰী ৱালটো দিয়ক, কিন্তু বন বিভাগৰো তাতে বন বিভাগতো আছে। বন বিভাগৰ পৰা কি বস্তু আহি যায়, কেতিয়া কি সংঘটিত ঘটে সেইবাবে কোৱাৰ পাছতো কিন্তু বাউণ্ডাৰী ৱালটো দিয়া নাই স্কুলৰ। সেইবাবে বহুত আতংকিত হোৱা দেখা পোৱা গৈছে। আৰু স্থানীয় ৰাইজে কি ক'লে শুনক, মই অলপ ভিডিঅ'টো প্লে কৰি দিছোঁ, অলপমান চাওক। लगभग 100 मीटर की दूरी पे ही भालू और उसका बच्चा जो है वो था। सुबह वो भालू जो छोटा भालू था उसमें था मूवमेंट, लेकिन शाम तक के पता नहीं वो कैसे उसका डेथ हो गया। और उसके बाद वो भालू जो है उसको घसीट के ले जाने लगा। ये सब हम लोग के आंखों के सामने ही हुआ। और उस समय वो भालू बहुत ज़्यादा आक्रोशित था, वो इतनी ज़्यादा गुस्से में था और उसको घसीट के वहाँ से ले गया और एक झाड़ी में ले जाके छुपा दिया था। और उस समय वन विभाग का जो अमला था वो भी उपस्थित था। और वन विभाग वाले जब शाम को उस भालू के बच्चे को ले गए, उसके बाद वो जो मादा भालू थी वो और ज़्यादा आक्रोशित हो गई। और हमारे स्कूल से थोड़ी ही दूरी पे जो बरपारा है वहाँ के ग्रामीणों को उन्हें हमला कर दिया। 3 लोगों पे बहुत बुरी तरह से हमला किया, जिसमें से 2 लोगों की जान भी चली गई है। और सबसे আৰু লাষ্ট সময়ত আপুনি যদি মোৰ চেনেলত নতুন আহি থাকে, যদি ফেচবুকৰ পৰা চাই আছে ফেচবুক পেজটো অলপ অৱশ্যে ফ'ল' কৰি ল'ব, আৰু যদি ইউটিউবৰ পৰা চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব। জয় আই অসম।